নমস্কাৰ সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ স্বৰচিত উপন্যাস নৈ নিনাদ খণ্ড ৩। সাংবাদিকতাৰ পাঠ নপঢ়োঁতেই কবিতা লিখিছিলোঁ নদীৰ বাবে, মোৰ প্ৰিয় সোৱণশিৰিৰ বাবে। ৰঙা নদীতকৈও আপোন। অৰুণাচলৰ পাহাৰৰ মাজেৰে ওলাই নৈখন আমাৰ ঘৰৰ ওচৰেদি গৈ ব্ৰহ্মপুত্ৰত পৰিছে। মোৰ অতি চিনাকি, অতি আপোন এই নদী, নিজানে কৈছিল নিশাক। সেইদিনা বিধ্বস্ত ৰূপ লৈ আবেলি ঘৰ আহি পোৱা নিজানক নিশাই প্ৰশ্ন কৰা নাছিল। আৰ্তজনৰ বেদনা, আশ্ৰয় শিবিৰৰ দুৰাৱস্থাৰ দাপোন হৈ পৰিছিল নিজানৰ মুখমণ্ডল, দুচকুত কাতৰতা। বানপানীৰ খবৰবোৰত ব্যথিত হৈছিল নিজান। আশ্ৰয় শিবিৰত চৰকাৰী সাহায্যৰ দাবী জনাইছিল। সদাশয় বহু ব্যক্তি, দল সংগঠনেও প্ৰয়োজনীয় সহায় প্ৰদান কৰিছিল। পৰিস্থিতি সাম কাটিছিল। বাৰিষা শেষ হৈছিল। নিশাক তাৰ প্ৰিয় নদীখন দেখুৱাবলৈ লৈ গৈছিল লং ড্ৰাইভত। তাইৰ ঘৰৰ কাষৰ নদীখনলৈ অন্য দিনা যাব। সেইদিনা তাইক লৈ গৈছিল নদীখনৰ সেই অংশটোলৈ, যিটো অংশ তাৰ অতি প্ৰিয়। প্ৰিয় নদীখনৰ ওপৰত নিৰ্মিত একমাত্ৰ দলংখনৰ পাৰলৈ। অকপতে স্বীকাৰ কৰিছিল তাৰ জীৱনৰ প্ৰথম প্ৰেমিকাৰ নাম স্বৰ্ণশ্ৰী, সোণৰ দৰে জিলিকি উঠা এক চিৰ প্ৰবাহিনী। সোৱণশিৰি দলঙৰ ইটো পাৰে নিজানে গাড়ী ৰখাই নামি গৈছিল। নিশাই তাক অনুকৰণ কৰি খোজ লৈছিল। তেতিয়া পশ্চিমৰ বেলি নদীৰ বুকুত সোমাই হেঙুলীয়া হোৱাৰ সময়। আহ, অপূৰ্ব, সঁচায়ে অপূৰ্ব। নিশাও তাৰ কাষত থিয় হৈছিলগৈ। দূৰত সেউজ পাহাৰ, সোৱণশিৰিৰ পানীত ডুবিছিল পাহাৰৰ সমস্ত সেউজীয়া। নীলিম আকাশ, চেঁচা বতাহ এজাকে লাহেকৈ চুমিছিল দুয়োকে। নৈৰ পানীত বিচ্ছুৰিত ৰঙীন আভাই তিৰবিৰ কঁপনি তুলিছিল। চা, কিমান ধুনীয়া বিয়লিৰ নদী। এই নদীৰ বুকুত কিমান দিন, কিমান ৰাতি পাৰ কৰিছিলোঁ। এই নদীৰ খলাবমা, একা বেকা পথ সকলো মই চিনি পাওঁ, ঠিক তোৰ দেহৰ খলাবমাৰ দৰেই। কঁকালত এহাতে মেৰিয়াই কুটকুটাই দিছিল নিজানে। নিশাৰ খিলখিল হাঁহি, দুষ্ট নিজান। মোবাইলৰ কেমেৰাত বন্দী কৰিছিল সেই সময়। প্ৰিয় নদী আৰু প্ৰিয় নাৰী শিৰোনামত ফটোখনে সিহঁতৰ ড্ৰয়িং ৰুম শুৱনি কৰিছিল। আনন্দত উজ্জ্বল আবেলিটো কটাই ঘূৰি অহা পথত নিজান নিমাত হৈছিল। এই নদীকো বান্ধিছে শিলৰ দেৱালেৰে। বন্ধন কোনোবাই ভাল পায় জানো? মৰমৰ বন্ধনত উচৰ্গা থাকে, কিন্তু কঠিন শিলৰ বন্ধনত উচ্চকিত হয়নে হৃদয়? কঠোৰ বন্ধন ভাল পাবি জানো তই? একাকাৰ কৰি পেলাইছিল প্ৰিয় নদীৰ সৈতে প্ৰিয় নাৰীক। জীৱনৰ সুঁতিত নিৰৱচ্ছিন্নভাৱে বৈ যোৱাই জীৱন, নদীৰো নাৰীৰো। প্ৰকৃতিৰ চিৰন্তন ধাৰাক প্ৰত্যাহ্বান জনাইছে মানুহে। জীৱশ্ৰেষ্ঠ মানুহ। নদীৰ বুকুতো থাকে বহুতৰে জীৱন, বহু মানুহৰ জীৱিকা, বহু জীৱৰ বাসস্থান। তাৰ প্ৰাণে কান্দে নদীৰ মাছবোৰৰ বাবে, শিশুবোৰৰ বাবে, নৈপৰীয়া মানুহবোৰৰ বাবে। স্বাধীনতাৰ খৰ্ব হোৱাত দুখ হয়, খংবোৰ গোট মাৰে। অস্থিৰ হৃদয়খন উন্মুক্ত হৈছিল নিশাৰ কাষত। নদীক ভালপোৱা মানুহজনৰ যন্ত্ৰণাকাতৰ হৃদয়খন নিশা জীৱনৰ বহু মূল্যৱান সম্পদ হৈ বুকু ভৰি পৰিছিল সেইদিনা।